নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আচলতে আজি আমি বোকাখাটৰ যুগলআতি গাঁৱত থকা মমিদৰ বন্ধু জ্যোতিষ্মানৰ ঘৰলৈ আহিছিলোঁ। জ্যোতিষ্মানৰ দেউতাকে আমাক ব্ৰহ্মপুত্ৰৰ পাৰৰ খেতি আৰু সুতিৰ পাৰত ফুৰাবলৈ আনিছে আৰু ইয়াৰ ওচৰতে থকা বাসুদেৱ থানতো আমি সোমামগৈ। গতিকে আপোনালোকে ভিডিঅ' চাই থাকিব। Heart of buffalo. ৰৈ দিব লাগিব পুৰা। ট্ৰেইনে ৰখাই দিয়ে মহ পাৰ হ'লে, ট্ৰেইনৰ জাক পাৰ হ'লে আৰু মহৰ জাক পাৰ হ'লে ট্ৰেইনখন ৰখি যায়। বনৰীয়া মহ বহুত থাকে, এইটো কমেই মহ। বনৰীয়া মহৰ জাকটোত অধিক মহ থাকে। আমি আহি এতিয়া শ্ৰী শ্ৰী বাসুদেৱ থানত উপস্থিত হৈছোহি। থানৰ ভিতৰলৈ সোমাম, বৰগছজোপাও চাম। আপোনালোকে ভিডিঅ' চাই থাকিব। এই বাসুদেৱ থানখন বোকাখাটৰ পৰা উত্তৰ দিশে প্ৰায় 8 কিলোমিটাৰ দূৰত্বত ধনশিৰ মুখত অৱস্থিত। বন্ধুসকল, এইজোপা হ'ল অসমৰ দ্বিতীয় বৃহৎ বটবৃক্ষ আৰু উজনি অসমৰ সৰ্ববৃহৎ বটবৃক্ষ। ইয়াৰ শাখা প্ৰশাখাৰ পৰা ওলোৱা শিপাই মাটিত সোমাই গৈ ভালেখিনি ঠাই আগুৰি আছে। 잠에서 깨어나서 휴대폰을 먼저 보게